এয়া আমাৰ গাঁৱৰ দৃশ্য হয়। যোৱা ৰাতি হাতীৰ জাকটো ক'ৰ পৰা আহিলে আৰু এয়া ৰাতিপুৱাৰ দৃশ্য হয়। যিহেতু আমাৰ এইফালে কাজিৰঙাখন ওচৰতে হ'ল এতিয়া, এটা দুটা নহয় 42টাতকৈ ওপৰৰ হাতী আহিছে। মানুহ এঘৰ ঘৰ ভাঙি আহিলে যদিও এতিয়া অইন এঘৰ মানুহৰ বাৰীৰ পিছফালে কলগছ আৰু যিহেতু ধাননি পথাৰো আছে সেয়া খাই আছে। ফৰেষ্টৰ মানুহ আহিছে আৰু চাওকচোন ইমানখিনি সৰুৰ পৰা ডাঙৰলৈকে হাতীৰ জাক। আগতেও দেখিছোঁ, ইমানখিনি দেখা নাছিলোঁ বাৰু। আনহাতে এইখন ওচৰতে হোৱাৰ কাৰণে বনৰীয়া গাহৰি, আনহাতে বনৰীয়া ম'হ আৰু গড় ওলোৱাও দেখিছোঁ। আমাৰ ঘৰৰ কাষেদিও বনৰীয়া গাহৰি পাৰ হৈ যোৱা দেখিছোঁ। কিন্তু এবাৰ চাওকচোন ইমানখিনি হাতীৰ জাক নহয়, বাপৰে।